हेलो फ्रेंड्स वेलकम बैक टू माई चेनेल माइसेल्फ टपिक এখন আপোনালোকক আজি নতুন এটি ভিডিঅ'ৰ মাজত সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো এনে ধৰণৰ মানে ইনফৰ্মেটিভ টাইপ এডুকেশ্যনেল ইনফৰ্মেশ্যনটো এনেকুৱা ধৰণৰ আছিল যে আপোনালোকে আমাৰ কিছুমান ভিউৱাৰ্ছ আছে যিসকলে গ্ৰেড 3ৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে আৰু আগন্তুক DSSৰ কাৰণে গ্ৰেড 3ৰ আগতে যিটো চাৰ্কুলাৰ দিয়া হৈছিল কিন্তু তাৰ পৰীক্ষাখিনি মানে দুবাৰ ডেট ফাইনেল হ'ল আৰু এবাৰ এডমিটো দিছিল, সেই পৰীক্ষাখিনি নহ'লে। কিন্তু আজি ৰাতিপুৱাই আমাৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী অসমৰ শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়াই এটা ঘোষণা দিলে। ঘোষণা মানে তেখেতে সংবাদ মাধ্যমৰ জৰিয়তে কিবা সাংবাদিকৰ আগত মানে তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছিল যে ছাৰ মানে হেৰিটো কেতিয়া হ'ব, DSSৰ পৰীক্ষাখিনি এনেকুৱা পিছ পৰি থাকিল। তেখেতে ক'লে হয় এইটো চাই আছোঁ, সকলো ধৰণৰ পৰীক্ষা অনুষ্ঠিত হৈ গ'ল আৰু আমি এইটো চাই আছোঁ। তো আগন্তুক 1 পৰা 1.5 মাহৰ ভিতৰত তেখেতে নিশ্চিত কৰি দিছে যে স্বাস্থ্য বিভাগৰ DSSৰ যিটো পৰীক্ষা এইটো অনুষ্ঠিত হ'ব। সেইকাৰণে আমাৰ ভিডিঅ'ৰ সমূহ ভিউৱাৰ্ছসকলক সেই আপডেটটোৱে সকলোকে জনাব বিচাৰিছোঁ যাতে সকলোৱে সেই আপডেটটো পায়। আমাৰ স্বাস্থ্য বিভাগৰ পৰীক্ষাটো বৰ্তমানলৈকে অনিশ্চয়তাৰ কৰাহত আছিল, আজি এইটো নিশ্চিত হ'ল যে পৰীক্ষাটো হ'ব। গতিকে আপোনালোকে প্ৰিপাৰেশ্যন য'ৰ পৰা যেনেকৈ মানে বন্ধ কৰি ৰাখিছিল সেইমতে চিলেবাছ ৱাইজ আপোনালোকে প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়ক। এতিয়ালৈকে যথেষ্টখিনি সময় আছে, ভাল ফলাফল দেখি আপোনালোকে উত্তীৰ্ণ হ'ব পাৰিব। তো আজিৰ ভিডিঅ'টোত এইখিনি, আশা কৰিছোঁ উপকৃত হ'ব নিশ্চিতভাৱে। এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিম, গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কাউণ্টটো অলপমান বঢ়াই দিব। তো আজিৰ ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ। ধন্যবাদ। জয় অসম।